ককায়েকৰ মৃত্যুৰ পিছত কুলক্ষণীয়া বুলি গালি পৰা নবৌৱেকক সাৱটি ধৰিছে দেউৰেকে। নবৌ মোৰ মাৰ দৰে, তেওঁ মোৰ লগতে থাকিব। 10 বছৰ পিছত সেইজনী বিধৱা নবৌৱেক হ'ল এগৰাকী চিকিৎসক। সমাজৰ এলান্ধুকলীয়া চিন্তা ভাৱনাৰ আৱেষ্টনী ছিঙি এগৰাকী বিধৱা নবৌৱেকক সমাজত মানুহ কৰা এটা বাস্তৱ কাহিনী। এই কাহিনী কেৱল এহাল নবৌ দেউৰেকৰ সফল যাত্ৰাৰ নহয়, এই কাহিনী সমাজে যে পুৰণি কলীয়া কিছু চিন্তা ভাৱনাক বিদায় দিছে তাৰো এক উদাহৰণ। ঘটনাটো বিহাৰৰ। ককায়েকৰ মৃত্যুৰ পিছতে গাঁৱৰ মানুহে পত্নীক কুলক্ষণীয়া সজাই ঘৰৰ পৰা খেদিবলৈ কৈছিল। এজন উত্তেজিত লোকে আকৌ ঘৰৰ পৰা চুলিত ধৰি উলিয়াই আনিবলৈ লওঁতেই হঠাৎ সাহস হৈ আহিল পত্নীগৰাকীৰ দেউৰেক। দেউৰেকে এইদৰে নবৌকক সাৱটি ধৰি সকলোকে কয়, নবৌ মোৰ মাৰ দৰে, যেতিয়ালৈকে মই এই ঘৰত থাকিম তেতিয়ালৈকে তেওঁক কোনেও উলিয়াব নোৱাৰিব। এদিন দেউৰেকৰ পৰা সাহস পোৱা এই নবৌগৰাকী 10 বছৰ পিছত এতিয়া চিকিৎসক হ'ল। চিকিৎসক হৈ হাস্পতালৰ ডক্টৰ চকীখনত দেউৰেকক বহিবলৈ দি আৱেগিক হৈ পৰে দুয়ো। আৱেগিক হৈ দুয়ো চকু পানী ৰখাব নোৱাৰিলে অতীতৰ কথাবোৰ মনত পেলাই। সেইদিনা দেউৰেকে সাহস নিদিয়া হ'লে সময়ৰ সোঁতত হয়তো হেৰাই গ'লহেঁতেন এইগৰাকী নবৌৱেক। সঁচাই সমাজৰ এলান্ধুকলীয়া চিন্তাধাৰাবোৰৰ বিৰুদ্ধে সাহসেৰে থিয় দিয়া এই দেউৰেকগৰাকীক যিমানেই প্ৰশংসা কৰোঁ সিমানেই কম হ'ব।